অত্যন্ত মই গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ এই গোসাইগাঁও অঞ্চলত বড়োলেণ্ড এৰিয়াৰ আমাৰ এই গোসাইগাঁও অঞ্চলত আমাৰ বিশেষকৈ আমাৰ ইয়াত সুভাষিছ ডাঙৰীয়াৰ নেতৃত্বত আমি ইয়াত এটা কৰ্পৰেট অফিচ এটা ব্ৰাঞ্চ অফিচ এটা পাবলৈ সক্ষম হ'লোঁ। মই গৌৰৱ অনুভৱ কৰিছোঁ এইটোৰ কাৰণে, কাৰণ মই যিখিনি কথা জানিলোঁ যে গোটেই নৰ্থ ইষ্টত আমাৰ দুটাই কৰ্পৰেট অফিচ আছে। এটাটো হ'ল আপোনাৰ উইপ্ৰ কোম্পানীৰ পৰা, আৰু নেক্সটটোৱে হৈছে আমাৰ MCOS যিটো গ্লোবাল প্ৰাইভেট লিমিটেড, যিটো মেনেজিং ডিৰেক্টৰ আমাৰ সুভাষিছ ডাঙৰীয়া হয়। আৰু তেখেতে গোসাইগাঁৱৰ সন্তান হয়, আমাৰ বড়োলেণ্ডৰ সন্তান হয়, অসমৰ সন্তান হয়। আৰু তেখেতে 7 বছৰ আগত যিটো এটা জাৰ্ণি আৰম্ভ কৰিছিল, তেখেতক আমি সকলোৱে গম পাইছিলোঁ তেখেতৰ বিষয়ে। আৰু তেখেতে এইখন জাৰ্ণি আৰম্ভ কৰাৰ পিছত বিভিন্ন জেগাত গ'ল, আৰু নেশ্যনেলি ইণ্টাৰনেশ্যনেলি তেখেতে ৱেল ৰিনাউণ্ড এজন সদস্য বা এজন মানুহ হিচাপে তেখেতে এটা পপুলাৰিটি গেইন কৰিলে। আৰু এইটোৰ পিছত তেখেতে ক্ষান্ত নাথাকি তেখেতে নিজৰ জেগাৰ কথা চিন্তা কৰিছে, আৰু সেই হিচাপে তেখেতৰ এটা যিটো কোম্পানী যিটো ৰেজিষ্টাৰ্ড কৰা হ'ল MCOS গ্লোবেল প্ৰাইভেট লিমিটেড, তো সেইখন কোম্পানী তেখেতে নিজৰ জেগাত যে লৈ আহিব পাৰিলে, সক্ষম যে হ'ল, এইটো মানে বৰ আচৰিত কথা। আৰু বিশেষকৈ আমি আমাৰ ফালৰ পৰা তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে তেখেতে নিজৰ এৰিয়াৰ কথা চিন্তা কৰিছে, নিজৰ এৰিয়াৰ যিবিলাক এছাম যুৱক যুৱতীসকল আছে তেখেতসকলৰ কথা চিন্তা কৰি ইয়াত যিখিনি অফিচটো এষ্টাব্লিছ কৰা হৈ গ'ল, এইটোৰ জৰিয়তে আমি জানো যে তেখেতসকলে অলৰেডি বিভিন্ন তেখেতসকলে স্কিমছ বা প্ৰজেক্টছ তেখেতসকলে পাইছে গোটেই ভাৰতত বা ভাৰতৰ বাহিৰতো পাইছে তেখেতসকলে, যিটো কথা আমি গম পালোঁ। আৰু লোকেলি যিটো আমি জানো যে আমাৰ যিটো ধুবুৰী ফুলবাৰী যিটো ব্ৰিজ যিটো কনষ্ট্ৰাকশ্যন চলি আছে, এইটো আমাৰ গোটেই ভাৰতবৰ্ষৰ লংগেষ্ট ব্ৰিজ হ'ব। আৰু এই ব্ৰিজখনৰ তেখেতসকলে মানে এজ এ কনষ্ট্ৰাকশ্যন পাৰ্টনাৰ, তেখেতসকলে অফিচিয়েল পাৰ্টনাৰ হয়, অফিচিয়েল কনষ্ট্ৰাকশ্যন পাৰ্টনাৰ হয়। সেইটো আমি গৌৰৱ অনুভৱ কৰিছোঁ যে 2022 চনত ৰেজিষ্টাৰ কৰাৰ পিছত তেখেতসকলে ইমান সোনকালে যে ইমানকেইটা ৱেল ৰিনাউণ্ড মানে কোম্পানীজসকল আছে, কনষ্ট্ৰাকশ্যন কোম্পানীজসকল আছে, তেখেতসকলক বিট কৰি যে তেখেতসকলে এইখন স্কিমটো পাবলৈ সক্ষম হ'ল, ডেট মিনছ দে আৰ কম্পিটেণ্ট এনাফ। তেখেতসকলে তেখেতৰ এটা কোৱালিটি আছে, তেখেতৰ নলেজ আছে, জ্ঞান আছে, নোহাও আছে, আৰু সেইকাৰণে তেখেতে সক্ষম হ'ল তেখেতৰ নেতৃত্বত বা তেখেতসকলৰ কোম্পানীৰ নেতৃত্বত। সেইটো আমাৰ কাৰণে এটা সুখবৰ যে এইটোৰ জৰিয়তে এটা বহুত আমাৰ আনএমপ্লয়ড ল'ৰা ছোৱালীবিলাকে এতিয়া তেখেতসকলে এমপ্লয়মেণ্টৰ এটা অপৰচুনিটি পায়। কম যে তেখেতসকলেও ধন্যবাদ দিব লাগে, তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিব লাগে। আৰু অহা দিনত চৰকাৰৰ ফালৰ পৰাও আমি যি সহায় সহযোগিতা আগবঢ়াব লাগে, মই নিশ্চয় সেইখিনি এনশ্যোৰ কৰিম যাতে চৰকাৰৰ ফালৰ পৰা আমি সহায় সহযোগিতা আগবঢ়াব পাৰোঁ। তো সৰ্বশেষত আকৌ আৰু এবাৰ আমাৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা আমি আমাৰ MCOS গ্লোবাল প্ৰাইভেট লিমিটেডক আমি আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ মংগল কামনা কৰিছোঁ।